লাচেঙৰ বাৰ্থডে কাৰণে হদিয়াৰ পৰা চাটনি বনাবলৈ ভালেমানখিনি ভেদাইলতা আনি দিয়া হৈছিলে তাৰে আধাখিনি থাকি গ'ল তাকে ভাবিছোঁ আজি ভেদাইলতাৰ এটা ৰেচিপি বনাওঁ এইকেইটা হ'ল মাছ প্ৰথমতে মই ভেদাইলতাখিনি ভালদৰে ধুই লৈছোঁ মিক্সিতে দি লওঁ বুলি ভাবিছোঁ যিহেতু কাৰেণ্টটো আছে মিক্সিত দি ল'লে ধুনীয়াকৈ মিহি হয় ভেদাইলতাখিনি ইমান কোমলীয়াও নহয় অকণমান বুঢ়া বুঢ়া আছে মানে মই বুঢ়া চুঢ়া কোমলীয়া যি আছে চব লৈ আহ বুলি ক'লোঁ ইয়াত নাই যিহেতু এতিয়া মই ভেদাইলতাখিনি কি ধুনীয়াকৈ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আমাৰো ভালেই আজি মই আপোনালোকৰ এটা ৰেচিপি বনাই কি পেলালা আছে মই মাগুৰ মাছ শ'ল মাছ আৰু ভেদাইলতাৰ এটা ৰেচিপি বনাই দেখাম তেতিয়াহ'লে পলম নকৰোঁ আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ মাছকেইডোখৰ প্ৰথমতে মই ফ্ৰাই কৰি ল'ম হাফ ফ্ৰাই কৰিম একেবাৰে টান কৰি নিদিওঁ মানে আধা সিজা কৰি ল'ম ঢাকি দিছোঁ নহ'লে পূৰা তেলটো একদম চবফালে পৰি যায় ইমান লেতেৰা হৈ যায় সেইকাৰণে মই মাছ এই টাৱাত ভাজিলে প্ৰথমতে অকণমান ঢাকি দিওঁ তেতিয়া তেলটো চিটিকি নপৰে এতিয়া চিটিকি নপৰে আৰু মাছখিনি হৈ গৈছে ইয়াতে মই অকণমান তেল দিছোঁ বেছি নহয় পিঁয়াজ কেইটুকুৰা ভাজি ল'বৰ কাৰণে পিঁয়াজ ভাজিছোঁ তাৰপাছতে দিছোঁ কেঁচা জলকীয়া কেইটামান এইখিনি হৈছে ভেদাইলতাখিনি ইয়াতে গৰম পানী অকণমান দি মিক্স কৰি লৈছোঁ মই প্ৰয়োজন অনুসৰি নিমখ এতিয়া ধুনীয়াকৈ উতলিছে এতিয়া মই ইয়াতে মাছকেইডোখৰ দি দিম একদম চিম্পুল যিসকলে ভেদাইলতা গোন্ধটো বেয়া পায় তেওঁলোকে চিন্তা নকৰিব আপোনালোকে যদি এনেকৈ ভেদাইলতা সিজাই খায় তেতিয়া অকণমানো গোন্ধ নাথাকে তিতাও নহয় খুব ভাল লাগে খাই চাব যদি খাই পোৱা নাই কেঁচাতে যেনেকুৱা ভেদাইলতাৰ গোন্ধ সিজাই দিয়াৰ পিছত অকণমানো তেনেকুৱা গোন্ধ নাই আৰু তিতা তিতা ভাৱটো নাথাকে কিবা এটা সোৱাদ সোৱাদ লাগে খাবলৈ খুব ভাল লাগে এতিয়া মই লাচেঙৰ কাৰণে নিশাৰ আহাৰ বনাব লৈছোঁ আজি লাচেঙে খাব অটছ প্ৰায় লাচেঙে ৰাতি অটছহে খায় মই অটছতে দিম আলমণ্ড আৰু কাজু দুটা কেঁচাকৈ মই খুন্দি দিছোঁ তাৰপাছতে হ'ল এইখিনি অটছ আৰু ইয়াতে মই অকণমান মিচিৰি দিম লাচেঙৰ যিহেতু এতিয়া এবছৰ হ'ল এবছৰ হোৱাৰ পাছৰ পৰা মই অকণমান নিমখ আৰু অলপ মিঠা দিছোঁ মিঠাটো মই চেনি ব্যৱহাৰ কৰা নাই মিচিৰি দিছোঁ সেইবাবে তাৰপাছতে মই দুটা চিটি বজাই দিম ইয়াতে হৈ যাব এইটো হ'ল মিচিৰি আপোনালোকে বাৰু আপোনালোকৰ ঘৰত যদি শিশু আছে কি খুৱায় মোক জনাবচোন এনেদৰে খুৱাই নে কেনেকৈ খুৱায় অটছৰ লগত আৰু কি কি দি খুৱায় মই দিনত যদি অটছ খুৱাওঁ তেতিয়া ইয়াতে ফল মূল মিক্স কৰি দিওঁ কেতিয়াবা আপেল কেতিয়াবা কল কিন্তু এতিয়া নিশা যায় সেইকাৰণে বিশেষ একো দিয়া নাই অকল বাদাম দিছোঁ ইয়াতে মই বিশেষ একো মছলা ব্যৱহাৰ কৰা নাই আদা নহৰু থেতেলিয়াই দিলোঁ তাৰপাছতে মই খয়হম মছলা আগ কেইটামান দি দিছোঁ আপোনালোকে দেখিছেই ফাইনেলি ৰেডি হৈ গৈছে ইফালে লাচেঙৰ আহাৰো ৰেডি হৈ গ'ল কি মামাম খাম বুলি হাঁহিছা এইখিনি মামাম এইখিনি পানী জুনু পুজু বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে এদিন এনেদৰে ৰান্ধি খাই চাব আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিব লৈছোঁ লগ পাম অন্য এটি নতুন ৰেচিপি ভিডিঅ'ৰ জৰিয়তে তেনেহ'লে আজিলৈ বাই বাই